নমস্কাৰ, আপোনালোকৰ মাজলৈ 25টা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু আপোনালোকৰ কিমানটা শুদ্ধ হৈছে তলত কমেণ্ট কৰি জনাব। আহকচোন এতিয়া কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া কোন? ইয়াত অপশ্যন দিয়া আছে ফখৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, জাকিৰ হুছেইন আৰু ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, আঠখেলীয়া নামঘৰ কোন ঠাইত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা আৰু গোলাঘাট। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, গোলাঘাট। নেক্সট কুৱেশ্যন, তলৰ কোনখন অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? ইয়াত অপশ্যন দিয়া আছে কাজিৰঙা, দিহিং পাটকাই, ওৰাং আৰু ডিব্ৰু-চৈখোৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, ডিব্ৰু-চৈখোৱা। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? ইয়াত অপশ্যন দিয়া আছে তেজপুৰ, বৰপেটা, নগাঁও আৰু কামৰূপ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বৰপেটা। নেক্সট কুৱেশ্যন, তলত দিয়া সকলৰ ভিতৰত কোনজনক দেশবন্ধু হিচাপে জনা যায়? ইয়াত অপশ্যন দিয়া আছে চন্দ্ৰশেখৰ, চিত্তৰঞ্জন দাস, লাচিত বৰফুকন আৰু মহাত্মা গান্ধী। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, চিত্তৰঞ্জন দাস। চিত্তৰঞ্জন দাসক দেশবন্ধু হিচাপে জনা যায়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতত প্ৰথম ৰেল লাইন কোন চনত আৰম্ভ হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1853 চনত, 1950 চনত, 1888 চনত আৰু 1975 চনত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 1853 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কেতিয়া আনুষ্ঠানিকভাৱে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে 2022 চনত, 2018 চনত, 2017 চনত আৰু 2014 চনত। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, 2014 চনত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ পেট্ৰ'কেমিকেল উৎপাদনৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে গুৱাহাটী, জামনগৰ, হায়দৰাবাদ আৰু তিনিচুকীয়া। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, জামনগৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন ৰাজ্যৰ সাগৰ উপকূল আটাইতকৈ দীঘল? ইয়াত অপশ্যন দিয়া আছে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু ৰাজস্থান। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, গুজৰাট। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া ৰোমেণ্টিক কবিতাটো কি? ইয়াত অপশ্যন দিয়া আছে মালচ, লাহৰী, ধৰ্মপুস্তক আৰু বনকুঁৱৰী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, বনকুঁৱৰী। বনকুঁৱৰী হৈছে অসমীয়া প্ৰথম ৰোমেণ্টিক কবিতা। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল? ইয়াত অপশ্যন দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ, চন্দ্ৰধৰ বৰুৱা, আনন্দৰাম বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন? ইয়াত অপশ্যন দিয়া আছে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, ৰাষ্ট্ৰপতি আৰু ওপৰৰ এটাও নহয়। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ৰাজ্যপাল। ৰাজ্যপাল হৈছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসম ৰাজ্যিক বিত্তীয় আয়োগ কিমান চনত গঠন হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1990 চনত, 1980 চনত, 1995 চনত আৰু 1999 চনত। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, 1995 চনত। নেক্সট কুৱেশ্যন, উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে শিৱসিংহ, পুৰন্দৰ সিংহ, জয়ধ্বজ সিংহ আৰু ৰুদ্ৰ সিংহ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, শিৱসিংহ। শিৱসিংহই উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল? ইয়াত অপশ্যন দিয়া আছে গুজৰাট, মুম্বাই, কলকাতা আৰু গুৱাহাটী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কলকাতা। নেক্সট কুৱেশ্যন, আজি বন্দুকী ছন্দেৰে শীৰ্ষক গীতটিৰ লেখক কোন? ইয়াত অপশ্যন দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ আছাম কোনে লিখিছিল? ইয়াত অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, জৱাহৰলাল নেহেৰু, সতীশ চন্দ্ৰ কাকতি আৰু মীৰা বৰঠাকুৰ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, সতীশ চন্দ্ৰ কাকতি। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল?
ইয়াত অপশ্যন দিয়া আছে পিয়লি ফুকন, পিয়লি বৰুৱা, কুশল কোঁৱৰ আৰু ওপৰৰ এটাও নহয়। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে চীন, ভূটান, ভাৰত আৰু পাকিস্তান। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভূটান। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শোণিতপুৰ আৰু নগাঁও। নেক্সট কুৱেশ্যন, হালধীয়া চৰায়ে বাওধান খাই কাৰ ৰচনা? ইয়াত অপশ্যন দিয়া আছে হেমচন্দ্ৰ গোস্বামী, কালিৰাম মেধি, হোমেন বৰগোহাঁই আৰু নৱকান্ত বৰুৱা। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, শিঙৰি ঘৰত উঠা অনুষ্ঠানটো কোনজন ৰজাই আৰম্ভণি কৰিছিল? ইয়াত অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, চুডাংফা, গদাধৰ সিংহ আৰু নৰকাসুৰ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চুডাংফা। চুডাংফাই শিঙৰি ঘৰত উঠা অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যন, চুকাফা অসমলৈ আহোঁতে সেই সময়ত মৰাণৰ ৰজা কোন আছিল? ইয়াত অপশ্যন দিয়া আছে নৰকাসুৰ, ভগদত্ত, বদৌচা আৰু গদাধৰ সিংহ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বদৌচা। নেক্সট কুৱেশ্যন, মাটিকালি হিচাপত অসমৰ সকলোতকৈ ডাঙৰ জিলা কি? ইয়াত অপশ্যন দিয়া আছে নগাঁও, কাৰ্বি আংলং, যোৰহাট আৰু বিশ্বনাথ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, চুতীয়াসকলৰ একেবাৰে শেষৰজন ৰজা কোন আছিল? ইয়াত অপশ্যন দিয়া আছে বীৰপাল, নৰনাৰায়ণ, নীতিপাল আৰু বিশ্বসিংহ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নীতিপাল।